স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল মিতালী মস্তিলৈ। আজি 1 জানুৱাৰী 2021 চন। আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি সকলোৱে মিলি পিকনিক খাবলৈ লৈছো। যেহেতু 20 বৰ্ষটো ইমান বেয়াকৈ গ'ল আৰু এতিয়া 21 বৰ্ষটো আদৰিবলৈ বুলি আমি সকলোৱে ঘৰৰ ওচৰতে আয়োজন কৰিছো। আপোনালোকক দেখুৱাই যাম কি কৰিলো, তাত আমি কি খালো সকলোবোৰ দেখুৱাই যাম। লগতে আমি কালিও ঘৰত ফেমিলিখিনি মিলি পিনে সৰুকৈ এটা আয়োজন কৰিছিলোঁ, তাৰো ভিডিঅ'টো আপোনালোকক দিম। গতিকে এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফালে মা ৰান্ধনি, এয়া ওলকবি আলু, এইফালে এয়া ব্ৰইলাৰ মাংস, ইখনৰ ঢাকনিখন গুচাই দিয়া কি আছে। এয়া দাইল আৰু আছে এইফালে চেয়া দিয়া ভাতৰ কাৰণে এয়া ৰেডি কৰি ৰখা হৈছে। এইফালে এয়া গাহৰিও ৰেডি কৰি থোৱা হৈছে, বইল কৰি থোৱা হৈছে গাহৰিখিনি। এয়া লাই শাকৰ লগত বনোৱা হ'ব। ইফালে মাছ আছে, মই আপোনালোকক দেখুৱাই আছো। এয়া সৰু মাছ ভাজি। এইফালে খৰিকাত এয়া মাংস পুৰি থকা হৈছে, গাহৰি ব্ৰইলাৰ। এইফালে চালাডো বনি তৈয়াৰ হৈ গ'ল। ইয়াত মই তৈয়াৰ কৰিছোঁ বাৰু। ইয়াত আছে এয়া মূলা, বিলাহী, ধনিয়া, পালেং, মটৰ, আদা, জলকীয়া, নিমখ এনেকৈ কৰি চালাডখন বনোৱা হৈছে। ইফালে আমাৰ ব্ৰইলাৰ মাংস ৰেডি হৈ আছে। বলক এতিয়া ধনিয়ালৈ লৈ যাওঁ। ইয়াত ব্ৰইলাৰ মাংস বনি আছে, গুচাই দিয়া এইখন। এই ব্ৰইলাৰ মাংস সিজিব লৈছে আৰু ঘণ্টাৰ পিছতে আমাৰ সকলো ৰেডি হৈ যাব। তাৰ পৰা আমি সুন্দৰকৈ 31 জানুৱাৰী পালন কৰিম। এনেকৈ আমাৰ এতিয়া গাহৰি ৰেডি হৈ গ'ল, লাই পাতৰ লগত গাহৰি। আপোনালোকক এতিয়া সকলো দেখুৱাই দিছোঁ। লাই পাতৰ লগত গাহৰি, এয়া আছে দাইল, এইফালে এয়া আছে ব্ৰইলাৰ আলু ভাজি, এয়া বাচমতি চাউলৰ ভাত। এনেকৈ ঘৰৰ সকলোৱে মিলি পিনে এসাঁজ খালোঁ। বৰা চাউল চেৰা দিয়া আছে। ডিচেম্বৰৰ নিশাটো পাৰ কৰিলোঁ। মই ঘৰৰ পৰা ওলাই গৈছোঁ এতিয়া মাহঁতি গলি, যিহেতু শাক পাচলি কুটা মেলাৰ কথা আছে, গতিকে মাহঁতি গ'ল। এতিয়া ময়ো গৈছোঁ। এয়া আমাৰ টিংখাং থাৰ্মেল। এইফালে যাম আমাৰ কলনীতে, যিহেতু আমি আয়োজনটো কৰিছোঁ, গতিকে এতিয়া তালৈ বুলিয়ে যাওঁ। আপোনালোকে দেখিব পাৰিছে চাগে, মই পালোহি আমাৰ আয়োজনৰ ঠাই। এয়া মহিলা সমিতিয়ে তাত মিলি কৰি আছে লাহে লাহে কি যা যোগাৰ কৰিছে। এতিয়া গ'লে গম পাম। বলক চাই যাওঁচোন কি কৰিছে। এয়া ডিজেত গান লগাই থৈছে সুন্দৰকৈ। এয়া চাই যাওক, চবেই নাচি দিয়া আকৌ। দেখিছো ৰে পাতি শালিকীয় চোতালত, শালিকীয় চোতালত ধূলিৰে ঐ ধেমালি খেলা। দেখিলো পাওঁ কেতিয়া ঐ মন এইফালে ধৰাইছো অকণমান। গোটেইখিনিকে মাংস পুৰিবলৈ লৈছো। একেলগে গাহৰি, একেলগে ব্ৰইলাৰ, এইবিলাকে নিৰামিষ চব্জি, সাজ। এইফালে নিৰামিষ চব্জি, এইবিলাক কি বনাই থকা হৈছে বমা? এইফালে দাইল আৰু ঔটেঙা, এইবোৰ চালাডৰ কাৰণে ৰেডি।
এইখিনি চালাড গাজৰ মটৰ ধনিয়া বিলাহী চব মিলাই এইবোৰ মাংসৰ কাৰণে বিলাহী পিঁয়াজ সকলো কাটি থকা হৈছে এই ইয়াত এতিয়াহে ব্ৰইলাৰ মাংস অলপ হিলাই দিয়ক অঁ এইফালে খৰিকাত দিয়া গাহৰি ব্ৰইলাৰ ঔটেঙা কি চব্জি নেকি অঁ ঔটেঙাৰ চব্জি মাছৰ লগত এতিয়া এইফালে চেলফি প্ৰতিযোগিতা নকবা বটলটো এইফালে পুৰা মাংস এতিয়া খাবলৈ লোৱা হৈছে এইফালে ব্ৰইলাৰ খোৱা এয়া গাহৰি খোৱা এইফালে ব্ৰইলাৰ ঔটেঙা ৰান্ধি থকা হৈছে এইফালে গাহৰি ভাগ কৰি আছে এইফালে ব্ৰইলাৰ খোৱা মাংস লগতে মই ব্ৰইলাৰ লৈ লৈছো খাবলৈ কাৰণে লগতে বগা পানীৰ জুতি এয়া খাবলৈ লৈছো এতিয়া সকলোৱে ময়ো বহি লওঁ ফাৰ্ষ্ট কোটাতে আমি খাই দিওঁ আৰু এতিয়ালৈকে এইফালে এইখিনি আহি পাইছে এইখিনি কি মাংস ব্ৰইলাৰ অঁ গাহৰিটো নাই নহয় এতিয়া ব্ৰইলাৰ হৈছে নহয় এতিয়া গাহৰি নাই হা মই খাই দিলোঁ আগতীয়াকৈ আপোনালোকক পিছত পাব